গাইছো এটা ভ্লগত বাকী গাইছে আজিৰ ভিডিঅ'টো ফাৰ্ষ্টতে কৈছোঁ আজিৰ ভিডিঅ'টো মানে যিকোনো হ'ব পাৰে আজি তাৰমানে মই যি কৰোঁ সেই দেখাম আৰু আপোনাক মই যি কৰোঁ সেই ৰিভিল কৰি দিম আৰু আজি এতিয়া গাইছ পথাৰত আৰু বঢ়িয়াকৈ আছোঁ বাকী পথাৰত থকা মানে এটাই ৰিজন হ'ল মানে ইয়াতে বঢ়িয়া বতাহ আহে এনে ৰ'দ চ'দ দিছে ইফালে আৰু বঢ়িয়া একদম বতাহ নাজাৰা আৰু কথা আমাৰ সাতদলত নাজাৰা বোলা বস্তু নাই অকল মানে পথাৰ অকল পথাৰে আৰু গাইছে ঘৰত ভাত চাত খাই ল'লো এতিয়া ৰাস্তাত দেখি যাওঁ আপোনালোকক দেখাওঁ আৰু ক্ৰিকেট খেলা হৈছে যদি ক্ৰিকেট খেলা হয় লিংক গৈ বলত গাইছে মানে গাইছে ৰাস্তাত এটা মানুহ নাই চাব পাৰে একদম মানুহ চানুহ নাই এই ৰ'দতনো ক'ত থাকিব বল খেলা হোৱা নাই ইফালে হোৱা নাই বল খেলা অলপমান দেৰিকৈ খেলিম আৰু গাইছে বল বেট চেট আনিলোঁ আৰু বল খেলা আৰম্ভ কৰোঁ আৰু টাইমো বহুত ধৰিগাল 2টা বাজিল আৰু 3টে বাজিব হ'ল 1 ঘণ্টা আছে মাত্ৰ বাকী খেলিলোঁ আৰু গাইছে সিফালে বল খেলা হৈছে চাব পাৰে বল খেলি আছে সিহঁতি বাকী ময়ো বল খেলিছোঁ বাকী পথাৰৰ ফালে এনেকবাৰ আহি গ'ল আৰু এইটো গাইছে একদম পুৰা মজা লগা ভিউ আৰু একদম মজা লাগে এখন জেগাত আহি আৰু ধান চানো এতিয়া হৈছে নে চাব পাৰে একদম আৰু সোণালী কালাৰ হ'লে ইয়াতে আৰু মজা লাগিব ঠিক আৰু বেলেগ ধামাকাওতে খানা খাম ইয়াতে খানা খাম তাৰপিছত আপোনালোকক দেখাম আৰু শান্তি পথাৰ হৈছে চেঞ্জ হৈ থকা বছৰে মানে চেঞ্জ হৈ থাকে এখানি এতিয়া ধানৰ চিজন হৈছে ইয়াৰ পাছত আৰু সোণালী কালাৰ হ'ব এতিয়া সেউজীয়া হৈছে তাৰপাছত আৰু বিহাৰৰ খেতি কৰিব যেতিয়া আৰু তেতিয়া আৰু চব হালধীয়া হৈ যাব আৰু পৰিৱেশটো একদম হালধীয়া আপোনালোকে আহিব পাৰে একদম পুৰা ৰাস্তাৰ পৰা ডাইৰেক্ট চিধা আহি কিনে খানীত বহিব পাৰে ইয়াতে খানা খাওঁ আপোনালোকে খানা খাই কিনে ভিউ চাই থাকক আৰু বঢ়িয়া একদম গধূলি হ'লে একদম মজা ভিউ এতিয়া সিফালে বল খেলি আছে ময়ো যাওঁ আৰু বেছি হাল্লা বেছি কথা নকওঁ আৰু হাল্লা তাতে বহুত হাল্লা হৈছে সেইকাৰণে বাকী বল খেলত যাওঁ আৰু বহুত গাইছে আপোনালোকক দেখাইছোঁ আৰু বাকী এতিয়া আৰু বেট ধৰিছোঁ বেটৰো কেইটামান আপোনালোকক চব মানে দেখাওঁ আৰু দেখছে নে কেনেকুৱা হৈ গৈছে মোৰ বলত আৰু তাৰমানে মই বেটিং ধৰিলে আৰু সিহঁতক ডাইৰেক্ট দেখাব লাগিব আৰু আপোনালোকক দেখাম আৰু শ্বট মাৰি কিনে কেইটামান শ্বট মাৰিম আৰু বাকী এইবাৰ মোৰ বেটিং আহিছোঁ এইবাৰ মই বেটিং ধৰোঁ আৰু বাইকে ধৰোঁ ভাই দে আকৌ লাউরি হাতু দেখাছো কসুরি তো সব যেতিয়া মই কেমেৰা অন কৰোঁ তেতিয়া মই এটা শ্বট মাৰিব নোৱাৰোঁ সেইকাৰণে বয়া লাগিছে আৰু কেমেৰা বুজি সন্মান লাগে আৰু কি এই গাইছ টচ কৰোঁ আপোনালোকক লাইভ টচ কৰোঁ দেখাওঁ এই বেটাৰী টচ কৰিম নেকি দে এই চাওঁ ওপৰ লাগব নে তল লাগব গুছে আঙ্গু ফাৰ্ষ্ট বেটিং আৰু কিন্তু আমাৰ বেটিঙৰ ছেকেণ্ড বেটিং আমাৰ আৰু বাকী এটি বেট ধৰক এটি বল কৰক মোৰতো বল চল নকৰোঁ বল চল মানে মই ভাল নাপাওঁ মাৰি কিনে আৰু ইয়াতে একদম ফুল চুল আছে মেঘাৰ ফুল বাকী ইয়াৰ পৰা আৰু আপোনালোকে দেখাইছোঁ আপোনালোকক ইমান দেখাব নাগৈ আপোনালোকৰ বৰ লাগব বাকী খেলা খেলি আছোঁ কাৰণে কয় আৰু গধূলি হ'ব আৰু প্ৰায় 4:30 বাজিল আৰু বল চল খেলি আকৌ মই খেলিম আৰু মই তাৰমানে খেলি আছোঁ তাৰমানে মই ফিল্ডিং এইবিলাক নকৰোঁ আৰু মই তাৰমানে গাইছ সিহঁতি বেট ধৰিব পাৰিলে সিহঁতৰ বহুত চলিছে সেইকাৰণে ফিল্ডিং কৰিব যাওঁ আমি আৰু গাইছ এখানি জেগাত আহোঁ বঢ়িয়াকৈ চৰা জেগা খান্দি ইয়াৰ পৰা আৰু বঢ়িয়া আৰু এতিয়া এনেকৈ বহিলোঁ আৰু গাইছ এনেকৈ বহি কিনে আৰু ইয়াৰ পৰা আৰু একদম লুক চাই থাকোঁ আৰু ইয়াৰ পৰা আৰু সিফালে খেলা হৈছে আৰু কিন্তু খেলা চেলা আৰু দেখা আৰু গাইছ খেলা খেলিম কিন্তু সিহঁতে বেটিং ধৰক চাগে ফিল্ডিং কৰি ভাল নালাগে সিহঁতক কৈছোঁ আৰু ফিল্ডিং কৰি বুলি ইফালে যেতিয়া বলটো আহিব তেতিয়া সিহঁতক দিম এই আৰু ফিল্ডিং আৰু
ও গাইস ভাল শট মারছে ই বাবু জানছে খেলবা এতিয়া আৰু খেলা শেষ কৰি দিয়া আৰু ঘৰত দেখিম যা চব চলি ঘৰত দেখিম যা ময়ো যাওঁ আৰু কি কৰি থাকিম না তই এইটো নৰ্মেল ভ্লগ আছিল আপোনালোকে খালি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এখন এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আজি বাই বাই গাইছ